UPPL नागारबा UPPL नि मिरु नेहाथारि एबा बुंथिगिरि आबुल कालाम आजादा UPPL नागारना हाग्रामानि BPF दोलोआव हेफाजाब होबाय। खौरां मेलाव फोरमायबाय आबुल कालाम आजादा चिरांनि बिजनी जिल्ला BPF नि मावखुलियाव बुधबार खालि जिल्ला BPF नि आफादगिरि रबिराम खाख्लारि आरो आबुल कालाम आजादा खौरां मेलनि गेजेरजों फोरमाय। UPPL नागारनाय आबुल कालामखौ BPF नि आफादगिरि रबिराम खाख्लारिया बरायो। खौरां मेलाव आबुल कालामा फोरमायोदि माइनरिटी रायजोफोरनि गोबां जेंनाफोरखौ सरकारियै सुस्रांनांगौ, बेनिखायनो UPPL नागारदों होनना फोरमायो। চাওক, কিছুদিন আগতে BTCত আপোনাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ এটি অভূতপূৰ্ব সঁহাৰিৰ ফলত BPF দলে BTCত চৰকাৰ গঠন কৰিছিলে ৰাইজৰ ৰায় অধ্যয়ন লৈ পেলাই। আৰু সেই চৰকাৰখন অনাৰ ক্ষেত্ৰত সেই সময়ত যদিও মই BPFৰ কৰ্মী নাছিলোঁ, মোৰ লগতে সংখ্যালঘু বিভিন্ন বৰেণ্য ব্যক্তিসকলৰ লগত একেলগে সেই সময়ত আমি জাতিটোৰ স্বাৰ্থত কাম কৰিছিলোঁ। আৰু চৰকাৰখন অহাৰ পিছত আমাৰ সংখ্যালঘু জাতিটোৱে যিহেতুকে বিগত সময়ছোৱাত চৰকাৰৰ পৰা দূৰত আছিল, দূৰত অৱস্থান গ্ৰহণ কৰিছিল। আৰু এই সময়ত যিহেতু চৰকাৰ আহিছে, গতিকে চৰকাৰৰ সা সুবিধাখিনি আমাৰ সংখ্যালঘু ৰাইজে যাতে পায় বা সুবিধাখিনি যাতে পায়, এইবাৰ বিধানসভা নিৰ্বাচনত যাতে কোনো কাৰণতেই আমাৰ সংখ্যালঘু ৰাইজে আমাৰ BPFৰ যিখিনি চৰকাৰী সা সুবিধা সেইখিনি সা সুবিধাৰ পৰা যাতে তেওঁলোকে আঁতৰি নাযায় বা এই সময়ছোৱাত ময়ো আঁতৰি দূৰত থাকিব নালাগে বুলি মোক যিসকল ব্যক্তিয়ে সদায় গাইড কৰে, যিসকল ব্যক্তিৰ লগত আমি একেলগে জাতিটোৰ হৈ বিভিন্ন সময়ত কাম কৰিছোঁ, তেখেতসকলেও মোক আহ্বান জনাইছিলে যে মই এই সময়ছোৱাত UPPL দলৰ পৰিৱৰ্তে BPF দলৰ হৈ কাম কৰিব লাগে। আৰু মই যিটো জনগোষ্ঠীটোৰ পৰা আহিছোঁ, আপোনালোকে জানে এই জনগোষ্ঠীটোৰ এশএবৰি সমস্যা আছে আৰু এই সমস্যাখিনি চৰকাৰীভাৱে সমাধান কৰিব লাগিব। গতিকে চৰকাৰ যিহেতুকে BPFৰ আছে BTCত, গতিকে চৰকাৰৰ লগত থাকিলেহে ময়ো অনুভৱ কৰিলোঁ যে আচলতে ৰাইজৰ সমস্যাখিনি সমাধান কৰিব পাৰিম। আৰু সেইকাৰণে তেখেতসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু আমাৰ BPF দলৰ কৰ্মীসকলৰ প্ৰতি BPF দলৰ শ্ৰদ্ধাৰ নেতৃবৰ্গৰ প্ৰতি আহ্বান জনাই যোৱাকালি BTC প্ৰধান মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ উপস্থিতিত মই BPF দলত যোগদান কৰিছোঁ। আৰু আজি জিলা সমিতিয়ে মোক ইয়াত আঁকোৱালি লোৱাৰ বাবে মই জিলা সমিতিকো আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।